বন্ধুসকল, আজি এটা বিগ ব্ৰেকিং নিউজ দিবলৈ ওলাইছোঁ আৰু বিশেষকৈ এটা সামাজিক মাধ্যমত এই বস্তুটোৱে ভাইৰেল হৈ পৰিছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক মেঘনাথ চেত্ৰীৰ এটা হোৱাটছআপ চাৰ্ট ভাইৰেল হৈছে বৰ্তমান, আৰু এইটো সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে আৰু সেই বিষয়ে মই মোৰ প্ৰতিক্ৰিয়া দিবলৈ ওলাইছোঁ। মেঘনাথ চেত্ৰীয়ে সংখ্যালঘু মুছলমানসকলক টাৰ্গেট কৰিছে। তেওঁৰ এই যিটো পোষ্ট সেইটোৰ পৰা এইটোৱেই মানে উমান পোৱা গৈছে, একচুৱেলি কংগ্ৰেছ দলটোৱে মুছলমানসকলক ইমান ভাল নাপায় আৰু এই মুছলমানসকলে কংগ্ৰেছক কিমান ওপৰত লৈ গৈছে আপোনালোকে বৰ্তমান দেখি আছে। যদি কংগ্ৰেছৰ লগত কোনোবা তাকে বৰ্তমান অসমত মুছলমান সংখ্যালঘু লোকসকল আছে আৰু অসমৰ কোনো ধৰণৰ জনগোষ্ঠী, কোনো হিন্দু মানুহ, কোনো বঙালী, বিহাৰী, মাৰোৱাৰী কংগ্ৰেছৰ লগত নাই। আৰু এই কংগ্ৰেছৰ এজন সাধাৰণ সম্পাদকে তেওঁ হোৱাটছআপ গ্ৰুপত মুছলমান কৰ্মীসকলক উদ্দেশ্য কৰি লিখিছে যে কোনো ধৰণৰ মুছলমান কৰ্মীসকল যে গৌৰৱ গগৈ যেতিয়া গুৱাহাটী ৰাজীৱ ভৱনত সংবাদমেল দিব তেতিয়া কোনো ধৰণৰ মুছলমান লোকসকল আগতে বহিব নালাগে, তেওঁলোকৰ কাৰণে পিছত এখন সংৰক্ষিত আসন কৰা হৈ আছে আৰু তেওঁলোকে টুপি নিপিন্ধিবলৈ আহ্বান জনাইছে। চিন্তা কৰক, টুপি নিপিন্ধিবলৈ আহ্বান জনাইছে, লগতে তেওঁলোকক কৈছে যে কেমেৰাৰ সন্মুখত আপোনালোক নাহিব। চিন্তা কৰকচোন কিমান মানে মানসিকভাৱে ইহঁত বিকাৰগ্ৰস্ত হ'ব পাৰে। তহঁতে কংগ্ৰেছে মুছলমানসকলক কি বুলি ভাবিছ ৰে? ননচেন্স, গম পাবি। তহঁতক মুছলমানসকলে উচিত শিক্ষা দিয়া দৰকাৰ। এটা ননচেন্স, মই কৈছোঁ তহঁতক ননচেন্স কৈছোঁ। যি হয় হ'ব, কিন্তু কংগ্ৰেছ নেতাসকলক এই বিষয়ে এই সন্দৰ্ভত উচিত তদন্ত কৰিব লাগে আৰু মুছলমানসকলে তোমালোকক কিমান ওপৰত লৈ গৈছে। আৰু আজি এইটো উদ্দেশ্য কৰা হৈছে ন, চৰকাৰ গঠন কৰাৰ পাছত মুছলমানসকলক লাত মাৰি তোমালোকে যেনেকুৱা আছে মানে এনেকুৱা কৰিবা ন? ননচেন্স।